আপোনালোকে নতুন বছৰৰ পিকনিক ক'ত ক'ত খালেগৈ? মই আকৌ আমাৰ পাকঘৰতে এইবাৰ খাবলগীয়া হ'ল। যিহেতু মোৰ এজনী কণমানি আছে, তাই আজি খুব চৰ্দি লাগিছে। সেয়েহে তাই আজি আমনি চাওকচোন। মাক হ'বলৈ হ'লে যে কিমান কি ত্যাগ কৰিব লাগে, এতিয়া মাক হোৱাৰ পাছতহে অনুভৱ কৰিছোঁ। আমাৰ মাহঁতেও চাগে আমাৰ বাবে কি কি যে কৰা নাছিল। এয়া আইতাকে নহৰু তেল গৰমাই তাইক মালিচ দিছে। খুব বেয়া লাগে সন্তানৰ গা বেয়া হ'লে। তাতকৈ মোৰ গা বেয়া হোৱা হ'লেই মই শান্তি পালোঁ হয়। মায়ে যিহেতু তাইক এয়া মালিচ দি আছে আৰু আমি দুইজন এয়া ভাতত লাগিবলৈ ল'লোঁ। এওঁ এইফালে সকলো যোগাৰ কৰি লৈছে মাংস বনাবলৈ। আৰু এয়া জুইতে মাংসখিনি পাতি ল'লে। ময়ো এয়া আনফালে মাছ কেইপিচমান ফ্ৰাই কৰি লৈছোঁ। বিশেষ আন বনোৱা নাই। আনদিনাৰ দৰে একেবাৰে চিম্পুলকৈ বনাইছোঁ। যিজনী ছোৱালীয়ে অকণমানো আমনি নকৰে, আৰু আজি তাই আমনি চাওকচোন। এনেকুৱা অৱস্থাত কি পিকনিক কৰাৰ কথা ভাবিব পাৰোঁ। আৰু এয়া আমাৰ মাংস ৰেডি হ'ল। আৰু বছৰৰ প্ৰথম দিনাৰ সাজটো আজি এনেদৰে ৰেডি কৰিলোঁ। আপোনালোক ভালে থাকক, কুশলে থাকক। সকলোকে পুনৰবাৰ নৱবৰ্ষৰ সেৱা পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ।